কটন আৰু তাৰ সাংস্কৃতিক জগতখন দুয়ো একেখন নাৱৰে যাত্ৰী। বাৰেৰহণীয়া সংস্কৃতিৰ সমাগম ঘটা কটন নামৰ এই সৰু উত্তৰ পূৰ্বাঞ্চলখনত প্ৰতিভাৰ কোনো শেষ নাই। এই প্ৰতিভাসমূহ আগুৱাই অনাৰ দায়িত্ব কেৱল মোৰ নহয়, প্ৰত্যেকজন কটনিয়ানৰেই দায়িত্ব। শেষত মই ৰিমলিম ভূঞাই এটা কথাই ক'ম, আমি শিপাৰ কথা পাতিম, শিপাকেই খামুচি আকাশ স্পৰ্শ কৰিম।